নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি বিকি গগৈ চেনেলটোলৈ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মোৰ চাওক ফাৰ্মৰ পৰিস্থিতি দেখুৱাইছোঁ। পূৰা বৰষুণ, এইকেইদিন পূৰা বৰষুণ দি আছে। বৰষুণৰ পৰা একদম ৰুম চুমবিলাক পূৰা লেতেৰা হৈ গৈছে। এইফালে দেখিছে, এইফালে পূৰা বৰষুণ দি পিনি ৰুমলৈ অহা যোৱাবিলাক চব বোকা হৈ গ'ল। আৰু চাওক, মই কিছুমান ভুল কৰিলোঁ, মই আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে যাতে এইবিলাক ভুল নকৰে। মোৰ ভুলৰ কাৰণে এইবিলাক হৈছে। আৰু মই যিহেতু এতিয়া মোৰ আজি এবছৰ হৈ গৈছে, 2021ত মই ফাৰ্ম খুলিছিলোঁ। প্ৰথম মোৰ ৰুমবিলাকৰ পৰিস্থিতি কি হৈ আছে, একদম বেয়া। দেখিছেনে, মই গাহৰি গড়লৈ যোৱা ৰাস্তাটো পূৰা বোকা হৈ আছে। চব পূৰা বৰষুণ দি কিবা গৈ থৈছে। আৰু এইফালে গাহৰিকেইটা হৈ আছে চাওক। আৰু মোৰ এই পোৱালিবিলাক চাওক আপোনালোকে, সেই পোৱালিখিনি যে আছিলে, পোৱালি ছাইড কৰি দিলোঁ আৰু সেইফালে পোৱালি চব শুই আছে। যিহেতু আজি পোৱালি 40 দিন হৈছে, পোৱালি মাকৰ পৰা আঁতৰাই দিলোঁ, সিহঁতি চব শুই আছে এইফালে চব। আৰু মাকৰ পৰা আঁতৰাই দিলোঁ, সিহঁতি দানা খাব পৰা হৈ গ'ল। আৰু মোৰ পোৱালি লাহেকৈ বিকিব পৰা হৈ গ'ল। যদি কাৰোবাক পোৱালি দৰকাৰ হয় খবৰ কৰিব পাৰে, মই নাম্বাৰটো দি দিম, আপোনালোকে পোৱালিৰ কাৰণে যোগাযোগ কৰিব পাৰিব। আৰু আমাৰ এইফালে পোৱালি এতিয়া 6000 হৈ আছে। পোৱালিকেইটা চাই লওক পাৰে। মোৰ ইয়াত আছে মাইকী 3জনী, মতা 5টা আছে। এতিয়া পোৱালি ধুনীয়া হৈ আছে। আপোনালোকে যদি দৰকাৰ হয় নিব পাৰে কোনোবা। পোৱালি ইয়াত 6000 হৈ আছে এতিয়া। আৰু এইফালে চাওকচোন, গোটেই বোকা হৈ গ'ল। চাওক, মই দানা বনাই আছোঁ, দানা এইফালে। আৰু পূৰা এইকেইদিন বৰষুণ দি আছে, বৰষুণ এৰা নাই। এইফালে বৰষুণ দি আছে, দেখিছে। এই বৰষুণৰ বতৰত বৰ কষ্ট হৈ যায় দানা বনাবলৈ, জুইবিলাক নজ্বলে। এইবিলাক খৰি এতিয়া বৰষুণতে তিতি আছে। চাওক, এইবিলাক জেংবিলাক চব বৰষুণত তিতি আছে। আৰু গম পাইছে, মই সিজোৱা দানা খুৱাই থাকোঁ গাহৰি। আৰু সেইটো কাৰণে আৰু বাৰিষা এতিয়া বেয়া সমস্যা হৈ গৈছে। পূৰা বৰষুণ দি আছে, খৰিও নুশুকাই থাকিলে। আৰু যেনে তেনে এতিয়া জুইকুৰা জ্বলাইছোঁ। মই এইফালে ভাত বনাই আছোঁ। এইফালে চাওক, জুইকুৰা জ্বলিছে বাৰু বৰ্তমান। এতিয়া এয়া বৰ্তমান জুই জ্বলি আছে। মই ৰুমবিলাক বনাইছিলোঁ, এইটো দেখিছে, এয়ালৈকে মোৰ খেৰ দিয়া আছে। এইফালে দেখিছেনে, এইফালে চাওক। সেই এনেকৈ মই ছালখন চোৱাৰ কাৰণে, আমাৰ এইফালে ছাল বুলি কয়, আপোনালোকৰ চবতে বেলেগ, কিছুমানত বেলেগ কয়। আমাৰ এইফালে এখন ছাল বুলি কয় দেই, এইখন। আৰু এইডোখৰ মানে মই ইমানটোলৈকে দিয়াৰ কাৰণে মোৰ কিছুমান ভুল হ'ল। এইটোৱে, যদি মই এই ছালখন অলপ যদি এইটো এতিয়া এই নেটখন যেনেকৈ আছে, এই ছালখনৰ পৰা যদি এনেকৈ হেলনীয়া কৰি যদি অলপ আগুৱাই দিলোঁহেঁতেন, তেতিয়া মোৰ এই পৰিস্থিতি নহ'ল সেইটো। এতিয়া যদি মই ছালখন আগুৱাই নিদিয়াৰ কাৰণে মোৰ এই পৰিস্থিতি। এতিয়া মানে যদি আৰু মই 2 ফুটমান যদি এনেকৈ ছালখন এইডোখৰ দেখিছে, ইয়াৰ পৰা যদি হেলনীয়া কৰি দিলোঁহেঁতেন, তেতিয়া মোৰ এই গতি নহ'লহেঁতেন। এই গতি মোৰ নহ'লহেঁতেন তেতিয়া। মোৰ ভুলৰ কাৰণে এইবিলাক হৈছে। আৰু যিহেতু প্ৰথম এইবাৰ মই আজি এবছৰ হৈছে, এবছৰতেতো ইমান কৰিব নোৱাৰোঁ। পিছলৈ মই এইটো বনাব লাগিব। আৰু আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে যদি কেনেবাকৈ গঁৰাল মোৰ এনেকুৱা মই এতিয়া যেনেকৈ বনাইছোঁ এটা ছাইডতে, যদি এনেকৈ বনাই এইটো ভুল নকৰিব। যাতে আৰু 2-3 ফুটমান ৰুমৰ বাহিৰলৈ আপোনালোকে ছালখন চাব, তেতিয়া এই পৰিস্থিতিটো নহয়। এতিয়া মোৰ আপোনালোকে পাৰে ছালখন ৰুমটোৰ 2-3 ফুট বাহিৰত দিব। তেতিয়া এনেকৈ মোৰ এতিয়া যিটো হৈছে, এনেকৈ পানী নপৰে। 2-3 ফুটমান ৰুমৰ বাহিৰত ছালখন আকৌ আপোনালোকে চাই দিব, তেতিয়া মোৰ নিচিনা সমস্যা নহয়। আৰু যিহেতু মই প্ৰথম কৰিছোঁ এবাৰ, সেইটো কাৰণে মোৰ অলপ ভুল হৈ গ'ল। আৰু মই ইমানটো ভবাই নাছিলোঁ যে এনেকুৱা এটা পৰিস্থিতি মোৰ হৈ যাব। পিছতহে এতিয়াহে গম পাইছোঁ যে এনেকুৱা পৰিস্থিতি হৈ। আৰু আপোনালোকে এইবিলাক ভুল নকৰিব, যাতে ৰুমৰ বাহিৰত 2-3 ফুটমান ছালখন চাই দিব, তেতিয়া আপোনালোকৰ এনেকুৱা নহয়। আৰু খৰালি ছিজনত একো নাই, খৰালি ছিজনত ৰ'দ দিয়ে শুকাই থাকে। কিন্তু বাৰিষা ছিজনত এইবিলাক সমস্যা হৈ যায়। এইবিলাকত যদি কেনেবাকৈ এতিয়া এইবিলাকতে বহুত বীজাণু, পানী গোট খাই থাকিলে বহুতো মহ মাখি এনেকৈ কিবাকিবি কণী চণী পাৰি মহ বা এনেকুৱা কিবা বীজাণু সৃষ্টি হৈ যায়। সেইটো কাৰণে এনেকুৱা ভুল নকৰিব। মই ইয়াত চূণ ছটিয়াইছোঁ, আৰু চূণ ছটিয়াবই লাগিব।
কাৰণ নহ'লে ইয়াত বহুতো বীজাণু সৃষ্টি হ'ব আৰু মহ মাখি এতিয়া কণী পাৰি পোৱালি ছোৱালী দিব, এনেকৈ মোৰ ঢেৰ ফাৰ্মত মহ চহ হৈ যাব। আৰু সেইটো কাৰণে এনেকুৱা ভুল নকৰিব। ময়ো এইবছৰ যাওক এনেকৈ, নেক্সট বছৰলৈ মই এইটো বনাব লাগিব। আৰু আপোনালোকক আজি এইটোকে ভিডিঅ' লৈ আহিছিলোঁ। আৰু মোৰ ওচৰত এতিয়া পোৱালি বিকিব পৰা হৈ গ'ল। আজি 40 দিন হৈছে পোৱালিখিনি দেখুৱাইছোঁ আপোনালোকক। যদি পোৱালি কাৰোবাক লাগে তেনেহ'লে যোগাযোগ কৰিব পাৰে, মই নাম্বাৰটো দি দিম আপোনালোকক। তেতিয়া যদি পোৱালি দৰকাৰ হয় যোগাযোগ কৰিব। আৰু আমাৰ এইফালে আৰু পোৱালি দেখিছে মই দেখুৱাই দিলোঁ। পোৱালি আজি পূৰা 40 দিন হৈ গৈছে, পূৰা দানা খাব পৰা হৈ গ'ল। সেইটো কাৰণে মই মাকৰ ওচৰৰ পৰা সিহঁতক ছাইড কৰি লৈ আহিলোঁ। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব।